हेलो फ्रेंड्स मैं आज आपनालोকক এটা দৰৱ শিকাই দিওঁ ঔষধ পংকজ পাঠকে কবৰ দৰে ৰামবান দি দিওঁ যেটো অলৰেডি মই খাই বসে আৰোগ্য হলো বহুত ভয়ংকৰ বেমাৰ হয় বহুতে ভুগি আছে বহুতে চিকিৎসা কৰি থাকে বহুতে মানে বহুত দৰৱ খাই থাকে মই অসুখটো 2021 চনৰ পৰা ভোগ কৰি আছিলো যেটো আমি কেচুমৰীয়া বুলি কওঁ কেচুমৰীয়া মানে এনেকুৱা কেচুমৰীয়া নহয় যেটো মানে নন ষ্টপ তেজ গৈ থাকে লেট্ৰিন কৰিলে মানুহৰ মানে তেজ যেটো গৈ থাকে ঠিক তেনেকুৱা মোৰো হৈছিল পাছাপ কৰিবলৈ বহিলো তেজ যায় পায়খানা কৰিবলৈ বহিলো তেজ যায় যেতিয়া বহি দিওঁ বহাৰ লগে লগে মানে তেজটো টপ টপ গৈ থাকে আৰু পায়খানা কৰি উঠি অহালৈকে তেজটো মানে গৈ থাকে এনেকুৱা হৈছিল হোমিও দৰৱ তেনেকৈ মই কন্টিনিউ কোৰ্স কৰিছিলো সমহীয়াকৈ কিন্তু ভাল নহল তাৰ পিছত এলোপেথিকো তেনেকৈ মই সমহীয়াকৈ খালো দৰৱবিলাক কিন্তু কোনো ধৰণৰ সুফল নাপালো লাষ্টত ডক্টৰৰ পৰামৰ্শ দিলে যেটো বহুত দিনীয়া পুৰণা বেমাৰ হৈ গৈছে আপুনি কনস্কপি এটা কৰিব আৰু কৰি পেলাই এটো বায়োপসিৰ কাৰণে হয়তো আপোনাক বাহিৰত পঠিয়াব যেটো অসুখটো বহুত পুৰণি হৈ গৈছে আপুনি এনেদৰে থাকিলে আপোনাৰ বিপদটো একেবাৰে অনিবাৰ্য সেইকাৰণে মই ভাবিলো ইমান টেনচন লৈ লাভ নাই জীৱনটো যিখিনি সময় আছে ভালকে জীব লাগে ভাল হলে হ'ব ভাল নহলে নাই তাৰ পিছতে ঘৰটো কোন কথাবিলাক ইমান সিৰিয়াসলি হিহতিও ভবা নাই যে হৈ আছে মোৰ ঘৰৰ মানুহবিলাকো মানে মোৰ হাজবেণ্ডৰ কথা কোৱা নাই মোৰ মা দেউতা ঘৰত ভাইটি ভণ্টি যত আছে তাৰ পিছত ভাইটিয়ে ক'লে তহতি কিছুমান বস্তু নাখাও খাই থাকিব লাগে সেইবিলাক যদি খাই থাকে কেতিয়াও মানে নহয় দৰৱটো কি জানা না দৰৱটো হল আপোনালোক সবে জানে হেতু কিন্তু সবে খাব নোৱাৰে বহুত গুন্ধাই ভেদাইলতা পাদুইলতা বুলি কয় সেই পাদুইলতা মানে যেটো ভেদাইলতাটো তাৰ পাত আৰু আগ কিছুমান খুন্দি মানে অলপ লৈ ইমান মুঠামান লৈছো লৈ তাক খুন্দি 1 গিলাস আধা লিটাৰ ধৰিলক গিলাসটোৱে 1 গিলাস মানে লৈছো তাক পুৰা পগাই সেইখিনি তাত অকমান জালুক দিছো 20টা মান জালুক খুন্দিলে যিমানকণ গুৰি ওলাই সিমানকণ গুৰি দিছো তাতে সোৱাদ অনুযায়ী অকমান নিমখ দি লৈছো নিজে খাবৰ কাৰণে পিছত সেইখিনি বইল কৰি পানীখিনি খাই দিলো আবেলি পৰত খাই দিয়াৰ পিছত পিছদিনা ৰাতিপুৱা মই পায়খানা খাবলৈ বহিছো মোৰ কিন্তু তেজ বন্ধ হৈ গৈছে সম্পূৰ্ণ তাৰ পিছত তেনেদৰে মই কন্টিনিউ 3 দিন খালো ৰাতিপুৱা হেবাৰ ৰাতিপুৱা খাইছো খালি পেটত 3 দিন খালো খোৱাৰ পিছত কিন্তু আজিলৈকে মোৰ প্ৰায় 4 মাহ মান হ'ল আজিলৈকে মোৰ কোনো ধৰণৰ ব্লাড মানে যোৱা নাই আৰু মই আগতে একো খাব নোৱাৰো জ্বলা দিয়া বস্তু হক মছলা দিয়া বস্তু হক বা তেনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক খাদ্য থাকে পুতলৰ বস্তু একো মুখত দিবই নোৱাৰো মুঠতে এতিয়া তেনেকুৱা কোনো প্ৰবলেম হোৱা নাই মই মাছ মাংস কণী পা আদি কৰি যিখিনি মোৰ খাব মন যায় খাব পাইছো কিন্তু মই নাখাও বাছি খাইছো ইমান হৈছে বুলি যে খাই পেলা এনেকুৱা নহয় কথাটো কিন্তু কথাটো কৈছো যে এটা ইমান ডাঙৰ দুৰাৰোগ্যৰ পৰা মই আৰোগ্য হলো যত নেকি ডক্টৰে হয়তো কেন্সাৰ হৈছিল বুলি ভাবিছিলেগে মোক তাৰ পৰা যাতে মই মানে এনেকুৱা এটা অৱস্থা পালো সেইকাৰণে আপোনালোককো জনালো এটো বহুতে ভুগি আছে বহুতে মোক সুধিছে সেইকাৰণে মই এনেকৈ আজি এটা ভিডিঅ' বনাই আপোনালোকক জনালো আৰু আপোনালোকও খাই চাব হল মানে দৰৱটো হল ভেদাইলতা জালুকৰ গুৰি বইল কৰি তাৰ জোল হে থ্যাংক ইউ ভাল পালে কিন্তু জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাৰ অসুখ হৈছে তেওঁলোকে খাই আৰোগ্য হ'ব থ্যাংক ইউ